নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ 16,000 ভেকেঞ্চিৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে। আসাম পুলিচৰ লগতে বিভিন্ন ধৰণৰ ভেকেঞ্চিৰ অনলাইন এপ্লাই চলি আছে। ক'ৰ পৰা আহিছে এই ভেকেঞ্চিসমূহ, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, লাষ্ট ডেট কেতিয়ালৈ, কেনেকৈ এপ্লাই কৰিব লাগিব, সবিশেষ জনাই আছোঁ। তাৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াৰ লগতে আৰু এটা খবৰ দিব ওলাইছোঁ, তোমালোকলৈ এটা গ্ৰুপ বনোৱা হৈছে। সেই গ্ৰুপতে তোমালোকৰ যিকোনো আপডেট পোনপ্ৰথমে দিয়া হয়, তাৰপিছতে আমি ইউটিউবত প্ৰভাইড কৰোঁ। যিসকলে আগ্ৰহী তোমালোকে জইন হ'ব পাৰিবা। সেই নাম্বাৰটো দিয়া হৈ আছে তলৰ ডেছক্ৰিপশ্যনত, তোমালোকে ধুনীয়াকৈ একাউণ্ট কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম ৰিকমেণ্ডটো আহিছে CRPF ৰিকমেণ্ড 2023, যি নেকি তোমালোকে এপ্লাই কৰিব হ'লে অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু ভেকেঞ্চি মুকলি হৈছে তোমালোকৰ 1458 ভেকেঞ্চি মুকলি হৈছে আৰু বৰ্তমান এই ভেকেঞ্চিসমূহৰ অনলাইন এপ্লাই চলি আছে। আৰু এই ভেকেঞ্চিসমূহৰ লাষ্ট ডেট দিয়া হৈ আছে 25/01/2023। তোমালোকে ধুনীয়াকৈ এপ্লাইটো কৰি ল'বা। আৰু এই সবিশেষ জানিবৰ কাৰণে তোমালোকে তলত যাবা, ডেছক্ৰিপশ্যনত ধুনীয়াকৈ সকলোবোৰ ইনফৰ্মেশ্যন দিয়া হৈ আছে, তোমালোকে একাউণ্ট কৰি ল'বা। নেক্সট হৈছে তোমালোকৰ ভেকেঞ্চি মুকলি হৈছে যি নেকি IB ৰিকমেণ্ড 2023 আৰু ভেকেঞ্চি মুকলি হৈছে তোমালোকৰ 1675 আৰু এজ লিমিটটো বিচাৰিছে তোমালোকৰ 18 to 25 MTSৰ কাৰণে। আৰু তোমালোকৰ বিচাৰিছে বয়সটো 18 to 27 চিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে। আৰু এপ্লাই কৰিব হ'লে তোমালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু এই ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া চলিব 21/01/2023, তোমালোকৰ অহাকালিৰ পৰা চলিব। লগতে তোমালোকৰ লাষ্ট ডেট দিয়া হৈ আছে 10/02/2023, 10 ফেব্ৰুৱাৰী তাৰিখে লাষ্ট ডেট। 10 ফেব্ৰুৱাৰী আগত তোমালোকে কৰিব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ গ'লে তোমালোকে HSLC পাছ কৰিলে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা এই ভেকেঞ্চিসমূহত। আৰু সবিশেষ জানিবৰ কাৰণে তলত তোমালোকে যাবা, ধুনীয়াকৈ দিয়া হৈ আছে ডেছক্ৰিপশ্যনত। নেক্সট তোমালোকৰ ৰিকমেণ্ডটো আহিছে যি নেকি SSC ৰিকমেণ্ড 2022 ফালৰ পৰা আহিছে। আৰু হাবিলদাৰ ভেকেঞ্চি মুকলি হৈছে আৰু টোটেল ভেকেঞ্চি মুকলি হৈছে তোমালোকৰ 11,409 ভেকেঞ্চি মুকলি হৈছে। আৰু এই ভেকেঞ্চিসমূহ সবিশেষ মই দিয়া হৈ আছে, যোৱাকালি তোমালোকক কৈছিলোঁ। তোমালোকে ধুনীয়াকৈ চেক আউট কৰি ল'বা। নেক্সট তোমালোকৰ ৰিকমেণ্ড হৈছে তোমালোকৰ আসাম পুলিচৰ যি নেকি হাবিলদাৰ ভেকেঞ্চি তোমালোকৰ বৰ্তমান এপ্লাই চলি আছে 36 ভেকেঞ্চিৰ। আৰু এই ভেকেঞ্চিসমূহ তোমালোকৰ লাষ্ট ডেট দিয়া হৈ আছে 31 জানুৱাৰী। আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাইটো কৰি ল'বা। নেক্সট হৈছে তোমালোকৰ প্লান্টাৰ কামাণ্ডাৰ 4 ভেকেঞ্চি মুকলি হৈছে। এই ভেকেঞ্চিসমূহ লাষ্ট ডেট দিয়া হৈছে 3 ফেব্ৰুৱাৰী। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাইটো কৰি ল'বা। নেক্সট হৈছে তোমালোকৰ কনষ্টেবল গ্ৰেড 3 আৰু টোটেল ভেকেঞ্চি মুকলি হৈছে তোমালোকৰ 211। আৰু এই ভেকেঞ্চিসমূহ তোমালোকৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু লাষ্ট ডেট দিয়া হৈছে তোমালোকৰ 5 ফেব্ৰুৱাৰী। নেক্সট তোমালোকৰ এছিষ্টেণ্ট জেলাৰ ভেকেঞ্চি মুকলি হৈছে যি নেকি তোমালোকৰ 32 ভেকেঞ্চি মুকলি হৈছে। আৰু এই ভেকেঞ্চিসমূহ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু লাষ্ট ডেট দিয়া হৈছে তোমালোকৰ 5 ফেব্ৰুৱাৰী। নেক্সট তোমালোকৰ হৈছে এক্সাইজ কনষ্টেবল, তোমালোকৰ টোটেল ভেকেঞ্চি মুকলি হৈছে 222। আৰু এই ভেকেঞ্চিসমূহ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু লাষ্ট ডেট দিয়া হৈছে 8 ফেব্ৰুৱাৰী। নেক্সট হৈছে তোমালোকৰ একেবাৰে শেষৰটো তোমালোকৰ কামাণ্ডোৰ গ্ৰেড 4 ভেকেঞ্চি মুকলি হৈছে যি নেকি তোমালোকৰ 928 ভেকেঞ্চিৰ তোমালোকৰ এপ্লাই প্ৰক্ৰিয়া চলি আছে। আৰু এই ভেকেঞ্চিসমূহৰ তোমালোকৰ লাষ্ট ডেট দিয়া হৈছে 8 ফেব্ৰুৱাৰী। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তোমালোকে এপ্লাইসমূহ ধুনীয়াকৈ কৰি ল'বা। ভিডিঅ' ইমানখিনি আছিল, ধন্যবাদ।